এই চেনেলটোৰ তৰফৰ পৰা আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ কেনেকৈ নিৰ্মাণ কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত চতুৰ্থখন দলং বগীবিল দলং। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপো স্কিপ নকৰাকৈ চাই থাকিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইখন হৈছে আমাৰ দেশ ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰে অন্তৰ্গত এইখন হৈছে আমাৰ জন্মভূমি অসম। ইয়াৰ সোঁমাজেৰে বৈ গৈছে মহাবাহু বিশাল ব্ৰহ্মপুত্ৰ। এই ব্ৰহ্মপুত্ৰ নদীখন ইমানেই ডাঙৰ যে কিছুমান ঠাইত ইয়াৰ বহল মাত্ৰ 1.2 কিলোমিটাৰ আৰু কিছুমান ঠাইত 18 কিলোমিটাৰ পৰ্যন্ত বহল। এই ব্ৰহ্মপুত্ৰ নদীখনৰ ওপৰত বৰ্তমানলৈকে 3খন দলং নিৰ্মাণ কৰা হৈছে। ইয়াৰে 2খন দলং নিৰ্মাণ কৰিছে হিন্দুস্তান কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে আৰু সেই কোম্পানীটোৱে নিৰ্মাণ কৰিবলৈ গৈ আছে চতুৰ্থখন দলং বগীবিল দলং। এইখন হৈছে 4.94 কিলোমিটাৰ দীঘল দলং, অৰ্থাৎ প্ৰায় 5 কিলোমিটাৰ দীঘল দলং। এই দলংখন ভাৰতবৰ্ষৰ ভিতৰত এনেকুৱা এখন দীঘল দলং যিখন দলঙৰ তলেৰে এটা নহয় দুটাকৈ ৰেল লাইন আছে। আৰু যদি সাধাৰণ দলঙৰ হিচাপত ক'বলৈ যাওঁ তেন্তে এইখন গুগলৰ হিচাপত ভাৰতবৰ্ষৰ ভিতৰত 5 নম্বৰখন দীঘল দলং, যিখনৰ তলেৰে আছে 2খনকৈ ট্ৰেইন যাব পৰা ৰেল লাইনৰ ব্যৱস্থা আৰু ওপৰে আছে 3 লেনযুক্ত বাছ ট্ৰাক গাড়ী মটৰ যাব পৰা ব্যৱস্থা। এই দলংখন নিৰ্মাণ কৰোঁতে হিন্দুস্তান কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীটোৱে এই দলংখনৰ দক্ষিণ পাৰে 3টা এনেকুৱা ছেক্টৰ নিৰ্মাণ কৰিছিল। এটাত কৰে ফেব্ৰিকেশ্যন, এটাত কৰে এছেম্বলি আৰু আনটোত কৰে জইন। এই দলংখন নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰিছিল ষ্টীল আৰু কংক্ৰিট নামৰ 2টা পদাৰ্থ আৰু ব্যৱহাৰ কৰিছিল বিভিন্ন উন্নত মানৰ মেচিন। মই কেনেকৈ নিৰ্মাণ কৰা হৈছিল বগীবিল দলং তাৰ সম্পূৰ্ণ প্ৰচেছটোৱেই দেখুৱাই আছোঁ। আপোনালোকে কেৱল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। চাওক, এনেকুৱা বিভিন্ন ধৰণৰ উন্নত মানৰ মেচিন ব্যৱহাৰ কৰা হৈছে আৰু মেচিনৰ সহায়তে এইসমূহ এঠাইৰ পৰা আন ঠাইলৈ দাঙি লৈ যোৱা হৈছে। ইয়াৰ পাছত এইবোৰ বিভিন্ন ধৰণৰ উন্নত মানৰ মেচিনৰ সহায়ত কটা হয়, যেনে CMC প্লাজমা কাটিং মেচিন, আকৌ অক্সিফিউল কাটিং মেচিন। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ উন্নত মানৰ মেচিন ব্যৱহাৰ কৰি কাটি দলংখনৰ বাবে উপযুক্ত কৰি পাৰ্টছসমূহ বনোৱা হয় আৰু এইসমূহ বনোৱাৰ পাছত বিভিন্ন ধৰণৰ টেষ্টিঙৰ দ্বাৰা এইসমূহ পৰীক্ষা কৰে, যেনে ডাই পেনেট্ৰেশ্যন টেষ্টিং, আল্ট্ৰাছনিক টেষ্টিং, মেগনেটিক পাৰ্চুৱেল টেষ্টিং ইত্যাদি বহুতো টেষ্টিং কৰা হয় যাতে দলংখন সহজে ভাগি ছিগি নাযায়, এক দীৰ্ঘদিনৰ বাবে জীয়াই থাকে, মানে দলংখনে লং লাষ্টিং কৰিব পাৰে। আৰু চাওক কেনেকৈ বিভিন্ন ধৰণৰ উন্নত মানৰ মেচিন ব্যৱহাৰ কৰি দলংখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ পাছত দলংখনক ধুনীয়াকৈ স্পিন কৰা হয় যাতে দলংখনে ৰ'দ বতাহ বৰষুণ সকলো পৰিস্থিতিৰে মুখামুখি হ'ব পাৰে। এইবোৰ কৰা হোৱাৰ পাছত পাৰ্টছসমূহ সেই ছেক্টৰটোলৈ লৈ যোৱা হয় যিটো ছেক্টৰত এছেম্বল অৰ্থাৎ জইন লগোৱা হয়। চাওক কেনেকৈ জোৰা লগাই এইসমূহ এনেকৈ লৈ অহা হয়। ইয়াৰ পাছত ডাঙৰ ডাঙৰ মেচিনৰ সহায়ত এইসমূহ এনেকৈ উঠোৱা হয় আৰু ইয়াৰ পাছত এইসমূহ এছেম্বল কৰা এনেকুৱা কিছুমান ফৰ্মাত লগোৱা হয় য'ত ৱেল্ডিং কৰি দলংখনৰ এটা সুন্দৰ ৰূপ দিয়া হয়। আৰু যেতিয়া সম্পূৰ্ণ হৈ উঠিব তেতিয়া এইসমূহ বিভিন্ন উন্নত মানৰ মেচিনৰ সহায়ত এইসমূহ লৈ যোৱা হয় দলংখন নিৰ্মাণৰ বাবে আগতে বনাই থোৱা খুঁটাৰ ওপৰত লগাবলৈ। চাওক কেনেকৈ বিভিন্ন ধৰণৰ উন্নত মানৰ মেচিন প্ৰয়োগ কৰি দলংখন নিৰ্মাণ কৰা হৈছে। ইয়াৰ পাছত এইসমূহ এটাৰ পাছত এটা এনেকৈ জইন কৰা হয়।
এনেকৈ এটাৰ পাছত এটা জইন কৰাৰ পাছত দলংখন সম্পূৰ্ণকৈ হৈ উঠিলে। এতিয়া যদি এই দলংখনৰ ওজনৰ কথা ক'বলৈ যাওঁ তেন্তে এই দলংখনৰ এটা এটা ছেক্টৰত ইমানেই ওজন থাকে যে যদি প্লেনৰ লগত তুলনা কৰোঁ তেন্তে প্ৰায় 10-20খন প্লেনৰ ওজন যিমান হ'ব এই দলংখনৰো সিমানেই ওজন আছে। ইয়াৰ পাছত এনেকৈ অতি সুন্দৰকৈ দলংখন সম্পূৰ্ণ হৈ উঠিলে, যাৰ ফলত বৰ্তমান উত্তৰ পাৰৰ মানুহ দক্ষিণ পাৰলৈ অতি সহজেই যাব পৰা হ'ল। চাওক কি সুন্দৰ দলং, এইখনেই হৈছে বগীবিল দলং। গতিকে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে এটাতো লাইক কৰিবই, লগতে 2-4জন বন্ধু বান্ধৱীলৈ ফেচবুক হোৱাটছএপত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰেই নাপাহৰিব, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ সকলোৱে জানিব পাৰে কেনেকৈ নিৰ্মাণ কৰা হৈছিল বগীবিল দলং। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।